Good afternoon everyone. আজি মই আপোনালোকক এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু ৰেচিপি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে কি বনাইছোঁ বলকচোন চাওঁ। আজি মই বনাব লৈছোঁ পাস্তা। তাৰ কাৰণে মই ইয়াৰ ভেজিটেবলখিনি কাটি লৈছোঁ। মটৰ, বিন, গাজৰ, পিঁয়াজ এটা আৰু এটা জলকীয়া। পাস্তাখিনি মই এতিয়া বইল হ'বলৈ দিছোঁ। চাই থাকিবচোন ভিডিঅ'টো। কেনেকৈনো মই পাস্তা বনাওঁ আজি। আবেলি বনাই আছোঁ এতিয়া। 4টামান বাজিছে। ইফালে পাস্তা বইল হৈ আছে আৰু আনফালে মই কেৰাহীটো পাতি দিছোঁ। তেল বহাই দিছোঁ কেৰাহীটোত। তেল দিছোঁ ইয়াত। ইফালে পাস্তা বইল হৈ আছে। তেলখিনি গৰম হৈছে। এতিয়া মই পিঁয়াজ, জলকীয়া দি দিছোঁ। ভেজিটেবলখিনি ইয়াতে ভাজি ল'ম এতিয়া। গোটেইখিনি ভেজিটেবল মই ইয়াতে ভাজি ল'ম। গোটেইখিনি ইয়াতে মই দিছোঁ। এতিয়া মই ভাজি থাকিম। একদম গেছটো কম কৰি দিব। অলপমান হালধি দিছোঁ। হালধি দি মই আকৌ অলপ টাইম ভাজি আছোঁ। পাস্তাখিনি হ'বই আৰু বইল হৈ আছে। এতিয়া মই ইয়াত পাস্তাখিনি ঢালি দিম। এয়া পাস্তাখিনি মই এনেকৈ কাঢ়ি ল'লোঁ। চাকনি এখনত এতিয়া মই ইয়াতে ঢালি দিছোঁ। ঢালি দি আকৌ এনেকৈ ভাজি থাকিম। এতিয়া মই ইয়াতে অলপমান চয়া চচ দিম। চয়া চচ অলপমান দিম দেই। অলপমান দিছোঁ আৰু এতিয়া অকণমান নিমখ দিছোঁ। নিমখ দিলোঁ ইয়াত। এতিয়া আকৌ এনেকৈ মই ভাজি দিছোঁ। অলপ টাইম ভজাৰ পিছতে আমাৰ পাস্তা ৰেডি হৈ গ'ল। ইয়াতে মই আৰু এটা বস্তু এড কৰি দিম এতিয়া। অলপমান কবি আছিল, কবি অলপমান এড কৰি দিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। মই আছিল কাৰণে দিলোঁ। তেনেকৈও খাব পাৰে। এতিয়া অলপ টাইম ভজাৰ পিছত আমাৰ পাস্তা ৰেডি হৈ যাব। এবাৰ বনাই খাই চাবচোন আপোনালোকে। বনাই আছোঁ এতিয়া। ইয়াতে মই টমেটো চচটো অলপমান এড কৰি দিছোঁ। টমেটো চচ দিছোঁ। টমেটো চচটো এতিয়া অলপমান ভাজি পেলাই নমাম। নমাই দিলোঁ। আমাৰ পাস্তা ৰেডি হৈ গ'ল। গোটেইকেইজনৰে ৰেডি কৰিলোঁ। এতিয়া খাম। বাই বাই। কেনে পালে জনাব। আপোনালোকেও বনাই খাই চাবচোন মোৰ দৰে পাস্তা।